কথা এটাৰ কাৰণে লাইভ আহিলোঁ কথাখিনি প্ৰথমতে মনোজদাৰ পৰা আৰম্ভ কৰোঁ আমিতো শ্বুটিং কিবা দেখুৱাই থাকিব পাৰিম মনোজদা এপিনে হওক নমস্কাৰ আমি বেহাৰবাৰী আউটপোষ্টে আপোনালোকৰ মৰম আশীৰ্বাদৰ মাজেৰে আজি প্ৰায় 250তকৈ অধিক খণ্ডৰ আমি ইতিমধ্যে সম্প্ৰচাৰ হৈ গৈছে আমি নতুন চিন্তা নতুন চৰিত্ৰৰে আমি আকৌ বেহাৰবাৰীখনক সজাব বিচাৰিছোঁ নতুন নতুন কাহিনীৰে প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈ নিশা 8 বজাত আৰু পুনৰ সম্প্ৰচাৰ 10:30 বজাত আপোনালোকে যেনেধৰণে উপভোগ কৰি আছে আগলৈও অনাগত দিনসমূহতো আপোনালোকে এনেকৈ আমাক মৰম আশীৰ্বাদ দি থাকিব প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈ নিশা 8 বজাত আৰু পুনৰ সম্প্ৰচাৰ 10:30 বজাত আপোনালোকে উপভোগ কৰি আমালৈ গঠনমূলক পৰামৰ্শ আগবঢ়াই থাকিব আৰু আমি আশা কৰিছোঁ যদি আপোনালোকৰ মাজতো কিবা তেনেকুৱা বেহাৰবাৰীত সম্প্ৰচাৰ হ'ব পৰাকৈ কিবা কাহিনী আছে আপোনালোকৰ অঞ্চলত ঘটা কিছুমান ঘটনা আছে যিখিনি সজাই পৰাই তুলি আমি বেহাৰবাৰী আউটপোষ্টত কাহিনী হিচাপে আমি তুলি ধৰিব পাৰোঁ তেনেকুৱা কাহিনী আপোনালোকে আমাৰ মাজত আমালৈ আগবঢ়াওক আমি উপযুক্ত বিবেচিত হ'লে সেইখিনি আমি ধাৰাবাহিকখনত যিটো খণ্ড হিচাপে আমি সম্প্ৰচাৰ কৰোঁ তেনেকৈ খণ্ড হিচাপে সম্প্ৰচাৰ কৰিম আমি আশা কৰিছোঁ আপোনালোকে আমাক আগৰ দৰে মৰম আৰু আশীৰ্বাদ দি থাকিব ধন্যবাদ আৰু এয়া আমাৰ স্ক্ৰিপ্ট ৰাইটাৰ এনেকৈ ধুনীয়াকৈ লিখি থাকে আমাৰ লগতে ৰখি এতিয়া পল্লৱদায়ো দুআষাৰমান কোৱা মনোজদাই ক'লে আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদৰ কাৰণে আমি 10 বছৰতে ভৰি দিছোঁ এতিয়া বেহাৰবাৰী আউটপোষ্ট আৰু অনাগত দিনত আমি প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈকে নতুন নতুন কাহিনী নতুন নতুন চৰিত্ৰৰে আপোনালোকৰ মাজলৈ আমি আহিম আৰু মনোজদাই কোৱাৰ দৰে আপোনালোকে যদি সেই অঞ্চলৰ কিবা ঘটনা থাকে কাহিনী আকাৰত আমালৈ পঠাব আমি সেই কাহিনীসমূহ যদি আমাৰ বিবেচনাযোগ্য হয় তেতিয়া আমি সেইসমূহ সম্প্ৰচাৰ কৰিম আৰু কাহিনী যিগৰাকীয়ে পঠাব আপোনালোকৰ নামো আমি সম্প্ৰচাৰ কৰিম গতিকে এইদৰে আগতে যিদৰে বেহাৰবাৰী আউটপোষ্টক মৰম দিছিল সদায় মৰম দি যাব আপোনালোকৰ আশীৰ্বাদত বেহাৰবাৰী আউটপোষ্টে এতিয়াও এক দীঘলীয়া যাত্ৰা কৰিবলৈ সাজু হৈ আছে সদায় আপোনালোকৰ নতুন নতুন কাহিনীৰ মাজেৰে আমি প্ৰতি সোমবাৰ পৰা শনিবাৰলৈ কিছু নতুন বাৰ্তা দি যাবলৈ চেষ্টা কৰিম এতিয়া আহিছোঁ আমাৰ জিনজিনাৰ জিনৰ ওচৰলৈ দীপদা এই ফিল্টাৰ লগাই থৈছে আকৌ ধুনীয়া দেখিব লাগিব কোৱা কোৱা একো নহয় এইফালে এইফালে ঘূৰি লোৱা আৰু অকণ অঁ ধুনীয়া কৰি দিছ আকৌ বেয়াহে লাগিছে মোক দেখি দেখি এতিয়া না আপোনালোকে যে বেহাৰবাৰী আউটপোষ্টখন ইমান দিনে চাই আছে এইটো আমাৰ কাৰণে আশীৰ্বাদ স্বৰূপ গতিকে আমি আজি সিদ্ধান্তও লৈছোঁ যে ৰাইজে সমগ্ৰ ৰাইজে যেতিয়ালৈকে ভাল পাই থাকিব আমি তেতিয়ালৈকে বেহাৰবাৰী আউটপোষ্ট কৰি থাকিম আপোনালোকে চাই থাকিব আৰু আমাক নতুন নতুন কিছুমান কাহিনী আপোনালোকে মনত যদি আহে চিৰিয়াছ বুলি নহয় খুহুতীয়া কাহিনী আপোনালোকৰ জীৱনত যদি এনেকুৱা ঘটি গৈছে তেনেকুৱা কাহিনী আমাক সাৰাংশ নিচিনাকৈ আমাৰ অফিচলৈ পঠিয়াব পাৰে আমাৰ পল্লৱদা ৰাজেশ দা মনোজ দা আমি বহি পেলাই যদি কাহিনীটো গ্ৰহণযোগ্য হয় আমি নিজাকৈ অকল ৰহণ খানি কৰিবলৈ চেষ্টা কৰিম কাহিনী যে অকল দুখৰ হ'ব লাগিব চিৰিয়াছ হ'ব লাগিব তেনেকুৱা কথা নহয় সকলোৰে জীৱনত খুহুতীয়া কিছুমান কাহিনীয়ে থাকে সেই কাহিনীসমূহ যদি আমালৈ পঠিয়াই আমি নিজাকৈ অকণ ৰহণ খানি আৰু পাৰিলে আমি তেতিয়া কাহিনীত এপিছ'ডত এইটো কোন জেগাৰ কাহিনী মানুহৰ নাম নোলোৱাকৈ কোন জেগাৰ কাহিনী মানে প্ৰকাশ কৰিবলৈ আমি উপস্থাপন কৰিবলৈ চেষ্টা কৰিম আৰু অনাগত ভৱিষ্যততো আপোনালোকে এতিয়ালৈকে যেনেকৈ আমাক আশীৰ্বাদ কৰি আছে আৰু আশীৰ্বাদ কৰি যাব আৰু চাই থাকিব বেহাৰবাৰী আউটপোষ্ট সোমবাৰৰ পৰা শনিবাৰলৈকে সেই একে সময়তে 8 বজাত আৰু নিশা 10:30 বজাত ধন্যবাদ খুব বেয়া লাগিছে মোৰ চকুত অহা দেখি নাই লগা আৰু সকলোৱে কৈছে আপোনালোকৰ যদি নিজৰ কিবা কাহিনী থাকে সঁচা ঘটনা নহ'লেও বা কাল্পনিক যদি নিজে ভাবে যে এনেকুৱা এটা কাহিনী আপোনালোকৰ বেহাৰবাৰীত সম্প্ৰচাৰ কৰিলে ভাল লাগিব তো আপোনালোকে ধুনীয়াকৈ দিব আমি এড্ৰেছটো দি দিম মই ইয়াতে লাইভটোত মানে কেপশ্যনটো লিখি দিম এড্ৰেছ ক'ৰ হয় আপোনালোকে সেইটো এড্ৰেছত পঠাব আৰু যদি ভাল লাগে মানে সকলোৱে ভালকৈ এনেও দিব আৰু আমি যিমান পাৰোঁ চেষ্টা কৰিম যে ধুনীয়াকৈ আমি দেখুৱাব পাৰোঁ আৰু আমাৰ চিৰিয়েল সদায় চাই থাকিব নিশা 8 বজাত আৰু সোমবাৰৰ পৰা শনিবাৰলৈকে নিশা 8 বজাত আৰু ৰিপিট টেলিকাষ্ট হয় আমাৰ 10:30 বজাত আৰু কি ক'ম বহুত আপোনালোকে লিখি আছে কিন্তু পঢ়িবলৈ নহ'ল কাৰণ আমি নিজৰ কথাখিনি কৈ লৈছোঁ এড্ৰেছটো দি দিম তাৰপাছত আপোনালোকে সেইটো এড্ৰেছত আপোনালোকে পঠিয়াব পাৰে বা যদি আপোনালোকে ভাবে বোলে গৈ দি অহাৰ সুবিধা আছে তেনেহ'লে তেনেকৈও দিবহি পাৰে আপোনালোকে লিখাটো আমি আৰু ইয়াত কেনেকৈ পাৰোঁ আমি মিলাই ধুনীয়াকৈ লিখি দিম আহা ৰিছা হেল্ল'
আপোনালোকে গম পালেই আমাৰ মোহন বিউটি বা মনুজা সকলোৱেতো ক'লেই আপোনালোকৰ লগত যদি কিবা ষ্টৰি থাকে মোৰ অসমীয়া বহুত বেয়া সেইকাৰণে মই ইমান ধুনীয়া অসমীয়াত ক'ব নোৱাৰোঁ মই এনেকৈ কৈছোঁ কিবা ষ্টৰি আছে যদি আপোনালোকে নিশ্চয় দিব আৰু মানডে টু ছেটাৰডে ৰাতি 8টা বজাত চাই থাকিব বেহাৰবাৰী আউটপোষ্ট থেংক ইউ নেপালীতে এবাৰ কৈ দিয়া তোমাৰ नेपाली भाषाটো কৈ দিয়া नेपाली जो हुनुहुन्छ उनीहरूलाई पनि भन्दैछु एकबार मन्डे टु स्याटरडे बेहरबारी आउटपोस्ट हेरिराख्नु होला अरू तपाईँहरूको साथ के स्टोरी छ भने पनि हामीलाई दिनु होला अगर स्टोरी राम्रो लाग्दैछ भने त्यो स्टोरीलाई टेलिकास्ट गर्छन् लेखेर हाम्रो राइटरले लेखेर थोडा एनहान्स गरेर टेलिकास्ट गर्नुहुन्छ र हेरिराख्नु होला बेहरबारी आउटपोस्ट थ्याङ्क यू